নমস্কাৰ, মই অনিমাই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালেই। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা, সেয়েহে বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ থানাৰ এনেদৰে সৰু সুৰাকৈ বিশ্বকৰ্মা পূজা উদযাপন কৰা হ'ল। আৰু এইফালে দেখিছে নহয়, আমাৰ সকলোবোৰ বিশ্বকৰ্মাহে আছে দেই, তাৰ মাজত অকল আমি দুজনীহে আছোঁ। আৰু এইফালে পূজাৰীগৰাকীয়ে তেওঁৰ কৰ্তব্য মানে তেওঁ যি পূজাভাগ অৰ্চনা কৰিছে সেয়া আগবঢ়াইছে। আৰু আপোনালোকেও ক'ত কেনেকৈ উদযাপন কৰিছে বিশ্বকৰ্মা পূজা কমেণ্ট কৰি নিশ্চয় জনাব। আশা কৰোঁ সকলোৰে চাগে দিনটো আজি ভালে কুশলেই পাৰ হৈছে যিহেতু, আৰু আমাৰো মনটো আজি বিশেষ ভাল। কাৰণ কেলৈ সৰু সুৰাকৈ হ'লেও আমাৰো উদযাপন কৰা হৈছে অফিচতে। এনেদৰে ভাল লাগে কেতিয়াবা এনেদৰে সকলোৱে একলগ হৈ কিনে কিবা এটা যদি পূজা অৰ্চনা কৰা হয়। আৰু মই খালি ভিডিঅ' কৰিহে ৰাখিছোঁ দেই, মই যিহেতু পূজা চূজা কৰিব নাপায় কাৰণে মোক এনেদৰে ভিডিঅ' কৰিহে দিছে। মই ওচৰতো যিহেতু যাব নোৱাৰোঁ, সেইকাৰণে ঘৰত যিহেতু মানুহ ঢুকাইছিল সেইকাৰণে মই চিনাকি ওচৰলৈ যাব পৰা নাছিলোঁ। 6 মাহৰ পিছত হেৰি কৰিব পাৰি, কিন্তু মই দিয়া নাই আৰু পূজা, যিহেতু এবছৰলৈকে মানিব লাগে। আমাৰ অহা মাহত এবছৰ হৈ যাব যিহেতু। আৰু এইফালে মোৰ বসন্তীখনকো পূজা কৰিবলৈ দিলোঁ। মই পূজা কৰা নাই, পূজাৰীজনে পূজা কৰিছে। আৰু লগত সহায় হিচাপে এই আমাৰ থানাৰে ভাইটি দুজনে তেওঁক সহায় কৰি দিছে। আৰু তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকে ইমানখিনি সঁহাৰি জনাইছে মোৰ স্কুটিখন পূজাৰ ভাগ আগবঢ়োৱাৰ সময়ত। আকৌ আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব যে যদি যাব নাপায় কিয় ওচৰলৈ গৈছ। নাই, মই পূজাৰীজনক সুধিহে এইখিনি মানে তেওঁ এইখিনি কৰিবলৈ ওচৰলৈ গৈছোঁ। তেওঁ কৈছে একো নাই, 6 মাহ যিহেতু পাৰ হৈছে তুমি এইখিনি কৰিব পাৰিবা, যিহেতু চুব পাৰিবা বা ইমানখিনি ওচৰলৈকে যাব পাৰিবা, নিজৰ স্কুটি যিহেতু, তাতে একো নাই। খালি মই পূজা ভাগত ধৰক মই নিজে ধূপ চুপ মই জ্বলোৱা নাই, আৰু সেয়েহে তেওঁলোকে সেইখিনি কৰিছে। মোৰ এই ভাইটিটোৱে বহুতখিনি মোক হেল্প কৰিছে। আৰু এজন ভাইটি আছিলে, এজন তেওঁ লগৰ হয়, তেওঁ ইমান ধুনীয়াকৈ আৰতি চাৰতি কৰি দিছে স্কুটিখনত। জাষ্ট মই সেৱাহে জনাইছোঁ মোৰ স্কুটিখনক, যে অনাগত দিনবোৰ যেন ভালে কুশলে পাৰ কৰোঁ মোৰ বসন্তীৰ লগত। আৰু এইফালে আমাৰ মূৰ্তিটো, আৰু এইফালে আমাৰ থানাৰ ষ্টাফ, আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষলৈকে ভিডিঅ'টি